ডিব্ৰুগড়ৰ ৰাজপথত প্ৰতিবাদ ৰাজ্যৰ নৱগঠিত ২০০ ন্যায়াধিকৰণৰ ১৬০০ লোকে নিযুক্তিৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰীয়ে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি অতি শীঘ্ৰে ১৬০০ নিবনুৱাক নিযুক্তিৰ প্ৰদানৰ দাবী জনায়। সাংবাদিকৰ আগত প্ৰতিবাদকাৰীয়ে কয় যে মাহ উকলি গ'ল, আমাৰ এপইণ্টমেণ্ট হোৱা নাই। আমাৰ এক্সামৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো বহুত ফাষ্ট হৈছিলে। আপোনাৰ আগষ্ট মাহত আমাৰ ৰিটেন টেষ্ট হৈছিলে আৰু আগষ্ট মাহৰ ৩১ তাৰিখৰ পৰা ছেপ্টেম্বৰ মাহৰ ২ তাৰিখৰ ভিতৰত আমাৰ প্ৰেক্টিকেল টেষ্টটো শেষ হৈ গৈছিলে আৰু 19 ছেপ্টেম্বৰত আমাৰ ফাইনেল ৰিজাল্টটো ডিক্লেয়াৰ কৰিছিলে। তাৰপিছৰ পৰা চৰকাৰে একো নটিফিকেশ্যন দিয়া নাই। আমি সকলোবোৰে বহুত মানসিক যন্ত্ৰণা ভুগি আছোঁ। ইমান দিনে আমি চৰকাৰক টুইট কৰিছোঁ, মেইল কৰিছোঁ আৰু চিঠিও পঠিয়াইছোঁ, কিন্তু তাৰ আমি একো ৰিপ্লাই পোৱা নাই। আমি গম পাইছোঁ চৰকাৰ কৰোণাত বহুত ব্যস্ত হৈ আছে, কিন্তু তথাপিও এটা অফিচিয়েল নটিফিকেশ্যনটো ইছ্যু কৰিব পাৰে। সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ, আমাৰ এপইণ্টমেণ্টবোৰ যিমান জল্দি পাৰে সিমান জল্দি মোকলাই দিয়ক আৰু যদি কিবা কাৰণত দেৰি হৈছে তেনেহ'লে এটা অফিচিয়েল নটিফিকেশ্যন দিয়ক, কিয় দেৰি হৈছে বা আমাৰ এপইণ্টমেণ্ট হ'বলৈ আৰু কিমান দেৰি লাগিব।